কিশোৰ তই পালিহি কিশোৰ তোক ইমান দিনৰ মূৰত দেখিছোঁ কিমান বছৰৰ মূৰত যে এই গাঁওখনলৈ আহিছোঁ পিছে তোৰ ঘৰৰ খবৰ কেনেকুৱা বাকী ভাল ভালেই কিনো কবি আৰু মোৰ দেউতাটো দালালি কেছত ফচিলে কোনো গম নোপোৱাকৈ দালালিবোৰে মোৰ দেউতাক মাৰি পেলালে এইটো অকল মোৰ লগতহে হ'ল যাতে আৰু কাৰো লগত হ'ব নালাগে হ'ব ব'ল মই আছোঁ তোৰ লগত লুইত পাৰৰ ডেকা আমি অস্ত্ৰ ধৰি লাচিতৰে তেজ আজিও আছে শিৰে শিৰে বৈ বুকু খনি মাথো চুপিছে আইৰ বাবে ঐ বুকু খনি মাথো চুপিছে আইৰ বাবে মা আহিলোঁ পিছে ভাইটি ক'ত আছে ভিতৰতে আছে দাদা আহিলি বহিয়া বাৰু তই ভালে আছ ভালেই আছোঁ তই কিয় ঘৰৰ পৰা গুচি গৈছিলি সেইদিনা মায়ে তোৰ কথা নিউজত গম পাওঁতে বহুত ভয় খাইছিল জান কিয় তোৰ একো হোৱা নাইতো নাই মোৰ একো নাই হোৱা কিন্তু সেইদিনাখন বহুত মানুহে প্ৰাণ হেৰুৱালে পিতা এতিয়া তই বহুত দূৰৰ পৰা আহিছ অলপ জিৰাই ল নাই মই এতিয়া নিজে মা মই এফালৰ পৰা আহোঁগৈ দেৱৰ লগত দেৱ যাওঁ ব'ল ক'ত যাৱ তই তই ইমান দূৰৰ পৰা আহিছ কলৈনো যাৱ কিছুমানৰ ৰহস্য ফাদিল কৰিবলগীয়া আছে বাৰু দেউতা কেনে গ'ল দেউতা ভাইটিৰ এনে অৱস্থা হোৱাৰ পৰা সেইদিনাখনৰ পৰাই নিজকে দুখী দুখী ভবাৰ কাৰণে অলপ ওলাই গৈছে হওক দিয়ক তেওঁ যে নিজৰ ভুল উপলব্ধি কৰিছে দাদা দেউতাৰ লগত কি কৰিলে সেইবোৰ তই ভাবি নাথাকিবি নাই মই ভাবি নাথাকোঁ যি কি নহওক তেওঁ আমাৰ দেউতাই তেতিয়াই কৰা ভুল আকৌ কৰিবলৈ ওলাইছে কি ভুল দাদা মইচোন একো গমেই নাপাওঁ তই বহুত সৰু হৈ আছিলি দেউতাই কিশোক নিজৰ ল'ৰা বুলি মানি নলৈছিল দেউতাৰ কামত ই বাধা দিয়াৰ বাবে ইয়াক বহুত অত্যাচাৰ কৰিছিল কিয় নিজৰ বুলি ভবা নাছিল ইটো দেউতাৰে ল'ৰা তই বুজি নাপাবি তই অলপ জিৰণি ল মা মই যাওঁ মই যে তোক কৰিবলৈ দিছিলোঁ কামটো কৰিব পাৰিলি নে কামটোৰ পিছত কোন আছিলে তই জাননে সঁচা কথা ক'বলৈ গ'লে মই গম পাওঁ তহঁতৰ ঘৰৰে কোনোবা হয় আমাৰ ঘৰৰ অঁ মোৰ দেউতা হয় তোৰ দেউতা লগতে আৰু এজন হয় তোৰ মামা মামা মোহনৰ কাম তামাম ঐ ৰ তই কিশোৰ নহয়নে কোন হয় তই হে তই মোক কেনেকৈ চিনি পাৱ মইতো তোক চিনি পোৱা নাই তোৰ বাপেৰে
বহুত কৈছে তোৰ কথা। মানে তহঁতি দালালি হা? ঐ চাল্লা ঐ চাল্লা হৈছ পলা 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 আজি দেউতা ডাইনিং ৰুম